खुलुमबाय रायजोफोर नोंथांमोनहालागै माखासे खौरांफोर लानानै फैदों नोंथांमोना भिडिअखौहाय स्किप खालामाजासे जोबजासिम नायजोबोब्ला मोजाङै बुजि मोनगोन आरो जुदि नोंथांमोना आंनि चेनेलाव गोदानै फैदोंब्ला चेनेलखौ अननानै साबस्क्राइब खालामनानै बेल आइकनखौबो अलाव थुनानै लागोन अब्ला दिनैनि खौरां नोंथांमोनहालागै होनो आखायाव लादों खैराबारि दखरा एबसुनि गायसनगिरि आरो आफादगिरि नन्दराम बर'आ मैया रुंसारि जाबाय। बिथांनि रुंसारि जानायाव गोबां दैदेनगिरिफोरजों लोगोसे रायजो राजाया दुखु मोननाय फोरमायदों। खैराबारि दखरा दुलाराय बर' फरायसा आफादनि गायसनगिरि आफादगिरि बड'लेण्ड सोमावसारनायाव मैखोम बाहागो लानाय सासे गेदेमा आरो बिनि उनाव गावनि सानस्रि आरो सान्थौखौ कुनु कमप्रमाइज जायाजासे समाज सिबिनायनि थाखाय खामानि मावलांनाय नन्दराम बर' बिथाङा दिनै रुंसारि जालांबाय आरो जोङो बिटिआर सरकारनिफ्राय बिथांनि रुंसारि जानायाव गोथौयै दुखु मोननाय फोरमायदों आरो बिथांनि बाय बाहागि न'खरनि गासैबो सोद्रोमानिसिम जोंनि दुखु मोननायखौ फोरमायहरबाय। मानगोनां बिटिआरनि चिफ प्रमद बर' बिथाङा बे हाबाफारियाव गुबुन गुबुन हाबाफारि थानायलाय बे दुखुनि समाव नुजाथिफैनो हायाखै आरो बिथाङा आंखौ दैथायहरदों आरो बे हिसाबै बे समाव आं नुजाथिफैदों आरो इयुननि जि माखासे गोथै न'खरनि खामानि मावनो गोनां थायो बेखिनि खामानियाव जोंनि मानगोनां बिटिआरनि चिफ प्रमद बर' बिथाङा मददथि होनायनि खोथाखौ फोरमायनो थाखाय आंखौ बुंहरदों आं बे लेखायै बेखिनि बाथ्राखौ बुंबाय। चिरां जिल्ला बिजेपि माइनरिटि मर्चानि गाहाय नेहाथारि नाजमिना बेगमा बिपिएफ दोलोआव हाबबाय। मख'नो गोनांदि बिपिएफ राजखान्थि दोलोखौ फिन खनसेबाव पावारआव लाबोफिननो थाखाय मुस्लिम हारिनि गोबां सुबुंफोरानो बिपिएफ हान्जानि फारसे गोसो होनायखौ नुनो मोन्दों। আৰু পৰিৱৰ্তনৰ যিটো আশাৰে এইবাৰ চৰকাৰ চেঞ্জ হৈছিলে ইউপিপিএল চৰকাৰ আহিছিলে সেইটো আমি আকৌ পৰিৱৰ্তন কৰিবলৈ বিচাৰোঁ। মাইনৰিটিৰ মানুহখিনি আছে সকলোৱে হাগ্ৰামা ছাৰৰ লগত হাতে হাত মিলাই আগুৱাই যাওক আৰু আগবাঢ়ি লৈ যাওক। ছাৰক আমি যাতে আকৌ চিফ হিচাপে দেখিবলৈ পাম এই আশাৰে আমি আজি বিপিএফ দল জইন কৰিলোঁ। एपि नब सरनिया बिसायख'थि गेलेनो मोनगोन ना मोनला? बिबिसिनि जोबथा साननि फारिलाइयाव बाहागो लानानै बिटिसिनि बारग'सिब हाग्रामा महिलारिया खौरांगिरिफोरनि सिगाङाव मा बुंखो? আজি মই এই টুক্ৰাঝাৰ যিটো বাপ্টিষ্ট মিছন ইয়াত 97 এনুৱেল বড়ো বাপ্টিষ্ট চাৰ্চৰ যিটো এনুৱেল কনফাৰেন্স আজি লাষ্ট দিন আছিলে তিনিদিনীয়া কাৰ্যসূচী বিষয়ে এই সভাটো পাতি আছে। যেন হওক আহি পেলাই মই খুব ভাল লাগিছে ইয়াত মানে একেলগে প্ৰভু ঈশ্বৰ যীশুখ্ৰীষ্টক আমি একেলগে প্ৰাৰ্থনা কৰিবলৈ পাই মোৰ মনটো খুব ভাল লাগিছে। গতিকে আমি দল হিচাপে সকলোকে সমানে আমি সন্মান দি আহিছোঁ। আজি ইছলাম ধৰ্মই হওক খ্ৰীষ্টান ধৰ্মীয় হওক বা হিন্দু ধৰ্মই হওক আমি সকলোকে সমানে সন্মান দি আহিছোঁ আৰু দি যাম। ধৰ্মৰ ক্ষেত্ৰতে হওক বা বিভিন্ন জাতি জনগোষ্ঠীৰ ক্ষেত্ৰতে হওক আমি দল হিচাপে বা আমি ব্যক্তিগত হিচাপে মই সব ধৰ্মকে সমানে সন্মান দি পেলাই আহিছোঁ, সব জাতিকে সমানে সন্মান দি আহিছোঁ। কথা সেইটোৱে, বেলেগ আৰু একো নাই। আচ্ছা, যিহেতু সন্মুখত নিৰ্বাচন আছে তাতে এই নিৰ্বাচনটো আহি আছে এপ্ৰিল মাহৰ ভিতৰত হ'ব বুলি আমি শুনিছোঁ। সেইটোতো বাৰে বাৰে কৈ আহিছোঁ আমাৰ দলত এটাই সিদ্ধান্ত আছে যে কোনো দলৰ লগত মিত্ৰতা নকৰিব আৰু দলত এটা সিদ্ধান্ত আছে এইটো হ'ল দুটা লোকসভাত বিপিএফে খেলিব দৰং ওদালগুৰি আৰু টুক্ৰাঝাৰ লোকসভা আৰু প্ৰিপাৰেশ্যনটো খুব ভাল, দুটা সমষ্টিত খুব ভাল মানে দুটা সমষ্টিত আজিৰ দিনত 1 নম্বৰ পজিশ্যনত আছে, টুক্ৰাঝাৰৰ 1 নম্বৰ পজিশ্যনত আছে, দৰং ওদালগুৰি লোকসভাও 1 নম্বৰ পজিশ্যনত। নব সৰণীয়া যিহেতু এইবাৰ প্ৰশ্ন উঠিছে তাক খেলিবও নোৱাৰিব তেনেহ'লে তাৰ ভোট বেংকটো ক'ত যাব? নাই এইটো সৰণীয়া খেলিব পাৰে নোৱাৰে এইটো আজিলৈকে ইলেকশ্যন কমিশ্যনৰ পৰা এনেকুৱা নটিচ ওলোৱা নাই যে খেলিব নোৱাৰে বুলি। আজিতো সেইটো কোৱাটো মানে মোৰ কাৰণে অসুবিধা আছে। সেইটো হয় আমি শুনিছোঁ তাৰ ট্ৰাইবেল চাৰ্টিফিকেট কিবাটো কেঞ্চেল হ'ল কিন্তু ইলেকশ্যন কমিশ্যনৰ পৰা সি ইলেকশ্যন খেলিব নোৱাৰে বুলি এটা কিবা আহিব লাগিব তেতিয়াহে কনফাৰ্ম হ'ব। তেখেতৰ কিবা ফেক্টৰ হ'ব নেকি? নাই ফেক্টৰ নাই এতিয়া। খ্ৰীষ্টানफोरा हिलिंस प्रग्राम खालामनो मोनला एबारनिफ्राय आयेन पास जाबाय। অসমত এটা খুব
আমি সকলোৱে লক্ষ্য কৰি থকা এটা বেয়া প্ৰেক্টিছ আছিলে, সেইটো হ'ল চিকিৎসাৰ নামত হিলিং এই বিলখন অনা হৈছে আৰু এই বিলৰ যোনে ভায়োলেট কৰিব ইয়াৰ সেইসকলক কাৰাবাস আৰু ফাইন জৰিমনা দুইটাই থাকিব। গতিকে এই বিলখন অসমৰ কাৰণে অত্যন্ত, মই ভাবোঁ যে অসমৰ ভৱিষ্যতৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বিল। গতিকে এইখন আছাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিছ বিল 2024। এইটো চিকিৎসা পদ্ধতি, যেনেকৈ আয়ুৰ্বেদিক এটা চিকিৎসা পদ্ধতি, তাত কোনো কথা নাই। যিটো কোনো পদ্ধতি নহয়, যাক মেজিক যাদু ইত্যাদিৰে ট্ৰিটমেণ্ট কৰিব, সেইটোৱে হিলিং। হিলিং তন্ত্ৰ মন্ত্ৰ। হিলিং বুলি ক'লে যিটো আয়ুৰ্বেদিক চিকিৎসা, এইটো এটা চিকিৎসা পদ্ধতি। সেই চিকিৎসা পদ্ধতিত কোনো হেৰি নহয়, সেইটো এটা পদ্ধতি। যিবিলাক চিকিৎসা পদ্ধতি তাত কোনো কথা নাই, কিন্তু তন্ত্ৰ মন্ত্ৰৰ মাজেৰে যেনেকৈ আপোনালোকে দেখিছে যে বহুত এনেকুৱা ধৰণৰ মানে চিকিৎসা কৰে, যিবিলাক চিকিৎসাই আমাক সকলোকে আপোনালোকে সংবাদ মাধ্যমত এইবিলাক দেখুৱাই থাকে। তেনেকুৱা যিবিলাক মানে আনঅথৰাইজ চিকিৎসা পদ্ধতি, যেনেকৈ মানে ডিফনেছ, ডামনেছ, ব্লাইণ্ডনেছৰ কাৰণে, ফিজিকেল ডিছঅৰ্ডাৰ কিছুমানৰ কাৰণে এনেকৈ কোবাই দিয়া, তন্ত্ৰ মন্ত্ৰ কৰা, বেজালি কৰা, এই ধৰণৰ যিটো হিলিং, যাক আমি সন্মোহন বুলি কওঁ, অসমীয়াত সন্মোহনেই হ'ব হিলিং বুলি ক'লে, এই সন্মোহনী টাইপ যিটো চিকিৎসা, যি চিকিৎসাৰে মানুহক সন্মোহিত কৰি কিছুমান কৰা হয়, যিটো কোনো চিকিৎসা পদ্ধতি নহয়, তেনেকুৱা ওপৰতে আয়ুৰ্বেদিক চিকিৎসা চলি থাকিব। ইয়াত আয়ুৰ্বেদ বা যিবিলাক পদ্ধতিগত চিকিৎসা পদ্ধতি, তাত কোনো কথা নাই। আমাৰ ভাৰতীয় ন্যায় সংহিতাই এতিয়া যি আইনগত বিধি থাকিব যে সুদ কৰিলে কি হ'ব পাৰে, আইনত যি আছে আইনমতে হ'ব। কেৱল এইবিলাকতো বেআইনী কাম, সুদ দিয়াটোও বেআইনী। যিবিলাক বেআইনী কাম, সেইবিলাকৰ বেআইনীভাৱে যি আইনে যিটো ক'ব যে তেওঁৰ জেল হয়, ফাঁচি হয়, তেওঁৰ জৰিমনা হয়, যি হয় আইনগতভাৱে, সেইটো আমি ক'ব নোৱাৰোঁ। আমি কেৱল বেআইনী যিবিলাক আইন বিৰুদ্ধ কথা, তাৰ কাম কৰিলে আমাৰ আৰক্ষী প্ৰশাসনে তেওঁক এৰেষ্ট কৰিব পাৰে, তেওঁক কোৰ্টলৈ পঠাব পাৰে, কোৰ্টে আদালতে তাৰ বিচাৰ কৰিব। এইটো এতিয়া খ্ৰীষ্টান মিছনেৰীয়ে হিলিং কৰা কাম কৰিলে তেওঁলোকৰ এই আইনৰ আওতালৈ আহি যাব। আছাম আৰবান মিউনিচিপাল ছাৰ্ভিচত 3টা ছাৰ্ভিচৰ কথা কোৱা হৈছে। ইয়াত তিনিটা ছাৰ্ভিচৰ কথা কোৱা হৈছে। এই তিনিটা হ'ল, মই 3টা ছাৰ্ভিচৰ কথা কওঁ। আছাম আৰবান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, অসম নগৰীয়া প্ৰশাসনিক ছাৰ্ভিচ, আৰু আছাম আৰবান ইঞ্জিনিয়াৰিং ছাৰ্ভিচ এণ্ড আছাম আৰবান ফাইনেন্সিয়েল ছাৰ্ভিচ। আপোনালোকে জানে আমাৰ যিসমূহ মিউনিচিপাল বৰ্ড আছিলে, তাত ইঞ্জিনিয়াৰিঙৰ কামো হয়, তাত ইঞ্জিনিয়াৰো আছে, কিন্তু অসম চৰকাৰৰ নহয়, সেইবিলাক আছিলে আগতে